Hello friends, welcome to Trading Life. So USD INR analysis or আজিৰ ভিডিঅ'টোলৈ আপোনালোকক ওয়েলকাম কৰিছোঁ যে যোৱাকালি এতিয়া আমি কি এনালাইসিস কৰিলো এবাৰ চাই লওঁ যোৱাকালি আমাৰ এনালাইসিস আছে CPI ডাটা আহিলে আৰু অলমোষ্ট 82.9 লৈকে আমাৰ USD ডাউনফল এটা হৈছিল ৰাতি এতিয়া কোৰ পৰা হৈছে অলমোষ্ট 83.3 পৰা 82.9 40 पैसा অলমোষ্ট কিন্তু কথাটো হ'ল মই লাষ্ট ভিডিঅ'ত যেনেকৈ ডিসকাস কৰিছিলোঁ যে USD বহুত ষ্ট্ৰং কাৰেন্সি হয় আৰু ই ডাউনফল হ'ব নিবিচাৰে সহজে আৰু বেছিভাগ নেচাৰটো হ'ল আপ ট্ৰেন্ড সো ই অলমোষ্ট আমাৰ যেতিয়া ওপেনিং হ'ল 83 সাপোর্ট ললে আৰু আপসাইড হ'ল আপসাইড হৈ এটলিষ্ট 83.2 আকৌ টাচ কৰিছে কৰি পেলাই এতিয়া বৰ্তমান ট্ৰেড কৰি আছে ইয়াৰে ওচৰে বজাৰে 83.16 সো ইয়াৰ পৰা আমি কি গম পাইছে যে 83 তলত যোৱা চান্স আৰু 90% নাই অলমোষ্ট 90% 83 তলত যোৱা চান্স নাই আৰু যদি যায় 82.9 বা 82.87 এখিনি মানৰ পৰা আকৌ বেক কৰিব আপসাইড ৰিভাৰ্সেল গতিকে যেনেকৈ আমি প্ল্যান বিলাক কৰি আছো যিমানখিনি আমি লেভেল লৈছো সেই হিচাপতে ট্ৰেড বৰ্তমানলৈকে চলি আছে সো আমি লাকি ফিল কৰিব লাগিব যে আমি এখিনি ভিতৰতে 10 to 20 পইচা আমি প্ৰফিট ল'ব পাৰিছো সো বেসিক্যালি কি হয় US or যিটো CPI ডাটা ম্যাক্সিমাম টাইম নেগেটিভ আহিছে গতিকে নেগেটিভ আহিলে কি হয় কিছু অলপ সময়ৰ কাৰণে USD ডাউনফল লয় যেনেকৈ এইখিনি ডাউনফল হৈছিলে গতিকে ইমান চিন্তা কৰিব লগা নাই কিন্তু সদায় USD মই বাই সাইডত থাকো এতিয়াবা সেল হয় নোহোৱা নহয় কালি এটা সেলিং আহিছিলে তো বাই সাইডত থাকিলে কি হয় তলত যদি নামিও যায় ন হি আহিব আকৌ ওপৰলৈ আহিব চেষ্টা কৰে গতিকে বাই আপুনি লস হোৱা চান্সটো বহুত কমি থাকে বাই মিন্স আই এম নট টকিং এবাউট অপশন বাইং মই ফিউচাৰ বাইং কথা কৈছো ফিউচাৰ বাইং নহলে পি সেল এই দুটা বস্তুত ফায়দাটো সদায় থাকি যায় গতিকে আমি এটা নেক্সট কি এক্সপেক্ট কৰিব চাওক 83.11 ইয়াৰে ওপৰত ট্ৰেডিং চলি আছে বৰ্তমান গতিকে আমি যদি কালি ওপেনিং এখিনিতে হয় তো শার্প আপ মুভ লব 83.3 লৈকে আকৌ আৰু এবাৰ 83 বহুতবাৰ টাচ হ'ল যোৱা 2 মাহৰ পৰা 83 টাচ হৈ আছে গতিকে এবাৰ আৰু 83 যদি ওপৰত যায় 83.6 মানলৈকে যোৱা চান্স এটা আহি গৈছে গতিকে আমি প্ৰিপেয়াৰ থাকিব লাগিব আপসাইড মুভমেন্টৰ কাৰণে ডাউন সাইডৰ কাৰণে হলেও যদি ডাউন সাইড হয় ফিউচাৰ সাপোজ ইয়াতে আপুনি ফিউচাৰ বাই কৰিছে 83.1 ডাউন হ'ল 82.9 আহিল কোনো চিন্তা নকৰিব এভাৰেজিং কৰক বাট নেক্সট মান্থ ফিউচাৰৰ লগত এভাৰেজ কৰক বা দুমাহ পিছৰ ফিউচাৰলৈ এভাৰেজ কৰক আপসাইড মুভমেন্ট লোৱা 99% চান্স আছে আপসাইড মুভমেন্টটো ল'ব গতিকে নেক্সট আমাৰ আজি ডাটা আছিলে PPI তাৰপিছত কোৰ সেল এই গোটেইবিলাক ডাটা অলমোষ্ট মিডিয়াম ৰেঞ্জৰ আছে কিছুমান এটো বেয়া আহিছে সাপোজ এটো ভাল আহিছে গতিকে অলমোষ্ট কি হৈছে ইয়াক এটা ৰেঞ্জ বাউন্ড এটা USD এটা ৰেঞ্জ বাউন্ডত ধৰি থকা আছে এতিয়া ৰেঞ্জ বাউন্ড মিন 83 ৰ পৰা 83.3 এইখিনিতে মুভমেন্ট চলিব গতিকে এইখিনি মুভমেন্টতে আমি 5 to 15 পইচা এইখিনি মানত আমি এটা মুভমেন্ট এক্সপেক্ট কৰিব পাৰো আইদাৰ ডাউন হওক বা আপ তো এইখিনিতে আমি বাই সেল কৰি প্ৰফিট ল'ব পাৰো নেক্সট তেনেকুৱা ডাটা একো আহিব লগা নাই গতিকে যদি ডলাৰ এনেকুৱাকৈ এইটো লেভেলত ষ্ট্ৰং থাকে গতিকে আপসাইড মুভ আহিবলৈ ৰেডি হৈ থাকক
তো এইখিনিয়ে তো নেক্সট কালিৰ কাৰণে আমাৰ ট্ৰেডিং লেভেল হ'ব সেম 83 ৰ পৰা 83.25 বেসিক্যালি আমি ধৰি লৈছোঁ যে এইখিনিৰ ভিতৰত এটা ট্ৰেডিং আৱাৰ হ'ব লাগে লেভেল হ'ব লাগে এইখিনি সো আজিলৈকে বিশেষ নাই একো সো নেক্সট আমি আকৌ কালি আমি আলোচনা কৰিম যদি কালিৰ দিনটোত কিবা শাৰ্প আপসাইড বা শাৰ্প ডাউনসাইড কিবা আমি দেখা পাওঁ তো যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব থেংক ইউ ভেৰি মাছ